চাওক মাছ কেনেকৈ ৰাখিছে জোনবিল মেলাত। এইটো বিকিবলৈ নে খাবলৈ? ক'ৰ পৰা নিছে? ক'ৰ পৰা? পাহাৰৰ পৰা? কাৰ্বি আংলৰ পৰা আনিছে মাছটো বিকিবলৈ আনিছে। কিনি লৈ গৈছে। এয়াই হ'ল জোনবিল মেলা। দেখিছেনে? ছাৰ আমি এনেকৈ সোমাই যাবলৈ চেষ্টা কৰিম। এইবোৰ মাছ আচলতে পাহাৰত নাপায়, সেইটো কাৰণে ইয়াৰ পৰা লৈ যাব আৰু ঘৰত খাবগৈ। আৰু 4টা পৰিয়ালে ধুনীয়াকৈ বনাইছে, দেখিছেনে? এইবাৰ বজাৰ কেনেকুৱা? বজাৰ কিয় বেয়া? আচ্ছা, পাহাৰৰ মানুহ বেছি না? আচল আচ্ছা, কি কৈছে? জলপান কম আৰু ডাইৰেক্ট কেঁচা মাছ ইয়াত দি দিছে। চব কেঁচা মাছ দেখিছেনে? আৰু মানে এখেতে ক'লে বজাৰ বেয়া মানে কেলৈ পাহাৰৰ আৰু মানে ভৈয়ামৰ যিহেতু মিলন ভূমি, পাহাৰৰ বস্তুবোৰ আনে ইয়াত বিনিময় কৰিবলৈ আৰু লোৱাৰো মানে ভৈয়ামৰ বস্তুবোৰ লৈ যায়। যেনেকৈ ইয়াত জলপান, পিঠা পনা বা চাউল ইত্যাদি পাহাৰলৈ নিয়ে। আৰু পাহাৰৰ পৰা যি হালধি ইত্যাদি ইয়াত ভৈয়ামৰ মানুহে ৰাখে। তো ইয়াত পাহাৰৰ মানুহ বেছি, মানে হালধি বেছি আহিলে। আৰু সেইমতে জলপান বা পিঠা পনা এইখিনি যিখিনি ভৈয়ামৰ মানুহে দিয়ে সেইখিনি কম হৈ গ'ল। গতিকে হালধি বহুতৰে থাকি গ'ল। মানে পাহাৰৰ মানুহে কৈছে বজাৰ বেয়া। আৰু এই যি জোনবিল মেলা মানে আচলতে তিৱা জনগোষ্ঠীৰ যি এই অঞ্চল, এই অঞ্চলত এতিয়াও তেখেতলোকৰ নিজৰ বহুত মানে কেইখন ৰাজ্য আছে, তাৰে সেই ৰাজ্যৰ ৰজা এতিয়াও আছে। তিৱা জনগোষ্ঠীৰ মাজত খুবেই মানে জনপ্ৰিয় আৰু মৰমৰ আৰু সন্মানৰ সেই ৰজা ইয়ালৈ আহে আৰু বজাৰ কৰে। আৰু সেই তিৱা জনগোষ্ঠী এতিয়া যেনেকৈ গোভা ৰজা, তেখেতলোকৰ তিৱাসকলৰ আজি এই গোভা ৰাজ্যত কি বুলি কয় উৰুকা। সেইটো কাৰণে এই উৰুকা দিনাখন এখন মেলা পাতে। ঝাৰু, হালধি আৰু বিভিন্ন বস্তু। আৰু এইফালে ৰাইজ চাওক, এইখন সাংঘাতিক এখন ৰাজ্য দেখিছে? অ' মাই গড, প্ৰথমবাৰ 15,000তকৈ বেছি মানুহ আহিছে ৰাতিপুৱা জোনবিল মেলালৈ পাহাৰৰ পৰা লেনদেন বিনিময় কৰিবলৈ আহিছিল। এই বস্তু দিছে নাই? গাড়ীত আধা ঘণ্টা খোৱাৰ পিছত এতিয়া আকৌ আহি পালো মামা মামী বুলি ক'লে বুজি পায়। এতিয়া মানে আজি যাবগৈ, ভাত বনাই আছে, খানা বনাই যাব আকৌ পাহাৰৰ কেম্প কেনেকে থাকে চাওক, দেখিছেনে? পুৰা মাছে মঙহে হেঁপাহেৰে এসাঁজ খাইছে। আৰু এইখনে মেলা কি মজাছে বনাইছে চাওক, দেখিছেনে? এথেনিক দেখিছেনে? গতিকে জোনবিল মেলা আহিব, 3 দিনীয়া কাৰ্যসূচী হেৰি কৰে। আৰু এইটো ৰজা এজনে এইটো স্থাপন কৰিছিল 1500 শতিকাত। নামটো কি আছিল? এই ৰজাজনৰ নামটো নাজানো, বহুত দিনৰ আগৰ তিৱা হয় মানে ইয়াত বহুত। এতিয়া মই এইটো কৈ লওঁ, ইয়াতে বহুত কেইখন ৰাজ্য আছে এতিয়াও। তিৱা ৰাজ্যৰ ৰজা কেইজন ইয়াত আহে। ইয়াত আকৌ আৰু এটা মামা, এইবিলাক যে পাহাৰ পৰা আহে, আমি চবেই মামা মামী বুলি কওঁ। আৰু এটা ভয়ামৰ মামা আহিব আজি। হিমন্ত বিশ্ব আজি ইয়াত আহি আছে। এই মাছ চাওক, এইফালে মাছ ওলমাই থৈছে। আৰু এয়াই হ'ল এইফালে মানে কাপোৰৰ লগতে লোহা লংগ বস্তু। আৰু এইফালে সেই দূৰত দেখিছেনে মেইন মালবোৰ ইয়াত আছে। মুগা লেটাৰ পৰা আদি কৰি এইবিলাক মাছ আহি আছে। আৰু সম্পূৰ্ণ এইবিলাক খাদ্য সম্ভাৰ এইখিনি আছে, একদম ধুনীয়া। এইফালে এইবোৰ মেলাও আছে, দিছেনে? মেলা হৈছে। আৰু এইফালে জোনবিল মেলা বুলি ভাবিছিলোঁ। আৰু মেইন কাৰুকাৰ্য আৰু এখন আছে, সেয়া হৈছে এইখন চাওকচোন। বাপৰে বাপ, ভূবিশাল কাপোৰ, দা কটাৰী আৰু আপোনাৰ মীনা বজাৰ, মানে চব বজাৰ পায়, বস্তু চব পায়, ঐতিহাসিক জোনবিল মেলা। আৰু জোনবিল মানে এইখন বিলত যোনে মাছ যেনেকৈ লৈ যাব পাৰে। জাল দিয়ক, মাছ আহিলে কাকো পইচা দিব দৰকাৰ নাই, কাকো সুধিব দৰকাৰ নাই, মাছ লৈ যাব পাৰিব, হয়নে? ৰেডি। আৰু সেই তাত মাছ বাই আছে ঐতিহাসিক জোনবিলত মাছ। এক সুন্দৰ পৰিৱেশ, আপোনালোকে চাওক না। আৰু এইসকলে জুলুকি লৈ আহিছে। এই বস্তুটো কি বুলি? পল ন? এতিয়া সদায় আহে নে আজি আহিছে? সদায় মানে বছৰত এবাৰ জোনবিল মেলাৰ সময়ত মাৰা হয়। যি মাছ পায় আপুনি লৈ যাব? মাছ পাই লৈ যাওঁ।
ভৰসা মাছ পোৱা হ'ল নাই ৰাইজ গৈছে মাছ মাৰিবলৈ এইবছৰ প্ৰথম আহিছে ক'ৰ পৰা আহিছে মাছ কম মানে কেলে ধৰিব পৰা নাই পানী বেছি সেইটো কাৰণে ধৰিব পৰা নাই তেখেতলোকে ঘূৰি আছে এটা চক্ৰৰ পিছত এটা এইটোৱে আচলতে ছিষ্টেম কিন্তু কোনোবাই মেটেকা এনেকৈ কব্জা কৰিছে এই মেটেকা কব্জা কৰা কাৰণে কিন্তু পাব মাছ আৰু মানুহ আহিছে চাওক চাবলৈ এটা চাওক 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 কি ধুনীয়াকৈ মাৰিছে ন হ'ল মাছ বঢ়িয়া এনেকে আৰু লাবুৱে মৰমতে দিলে এইখন আৰু ৰাতিপুৱা ভাইটিয়ে দিলে এইখন তিৱা গামোচা খুব ভাল লাগিল দুইজনে যিখন দিলে আৰু এয়াই হ'ল তিৱাসকলৰ যি জোনবিল মেলা কি ৰাজ্য আছিল গোভা ৰজা ৰাজ্যত আছোঁ জাগিৰোডত য়েছ জোনবিল মেলা আৰু এয়া চাওক মানুহ পূৰা হ'ব 3 দিন এইডোখৰত আমি ভিডিঅ'টো সামৰিব লাগিব এইটো আছিল আজিৰ ভিডিঅ' আশা কৰিলোঁ ভাল পায় ধন্যবাদ জয় বাই